বাইদেউ বাইদেউ আরে জলদি আহক না আমার দেরি হয়ে আছে তো আর বহু জায়গাত কাপড় দিবা আছে আরে বাইদেউ জলদি আহক না দেরি হয়েছে তো ল কাপোৰখিনি ভালকে ধুবি যোৱাবাৰৰ দাগি যোৱা নাই আরে দাগ তো গৈছিলে না কিন্তু আমার 5 নম্বর বাচ্চা তো জি আছে কাপড় জাপি থাকাতে মুতি দিছিল মানে সি মানে বহুত ছরারত করে তোৰ ইমান কেইটা চলি আরে দুটা তিরি না এইবাৰ যাতে চলি নুমুতে বাইরে আজ আমি কাপড় নেনো তো মানে আমার শালের বিয়ে আছে আজ আমি বিহার যাম এ কাপড় খেয়ে লগ আমার দেরি হয়ে আছে আমাৰ ঘৰত নেটৱৰ্ক নাপায় এইটো ৰুমত মই অলপ পিছত কৰি আছো ৰ এই সি হাই ছেকেণ্ডাৰী দিছিহে এইবাৰ এনি টাইম খালি মোবাইল লেপটপ তাতে বিজি থাকে অচতে খুৰা হাতৰ ঘৰ তাকে নাযায় আৰু তাত যাব বাবা ভাত কেইটা দিও মোক আৰু তোক অলপ পিছত কৰি আছো ৰ বাবাক ভাত কেইটা দি আহো বাবা 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 কি হল তই যে দিনৰ দিনটো মোবাইল লেপটপতে লাগি থাক অলপ বাহিৰৰ ফালে ওলাই যাব নোৱাৰা নেকি লগৰ লগকেইটাৰ লগতে তই অলপ খেলবা যাব পাৰা এই ৰ'দত কোনে খেলব যাব ইমান গৰম এতে ঘৰত ফেনৰ তলত বহি গেম খেলি থাকলে ভাল স্কিনটো ভালে থাকব স্কুলৰ লগকেইটাৰ লগতে তই খেলবা যাব পাৰা লগৰ ল'ৰাকেইটা আজিকালি খবৰে নাই আৰু সিহঁতছে মোৰ বহুত ভাল লগ আছে চোৱাচোন তুমি ফেচবুকত 3000 ফ্ৰেণ্ড আছে আৰু ইনষ্টাগ্ৰামত মোৰ 1000 ফলোৱাৰ আছে বিপদত মোক ইহঁতে সহায় কৰিব সেই স্কুলৰ লগকেইটা সহায় কৰিব নাহে মোক তোক কথা কৈ একো লাভ নাই বুজালেও বুজি নাপা বিপদৰ সময়ত নিজৰ ঘৰৰ মানুহবিলাকে আহিব তোৰ এই ফেচবুকৰ ফ্ৰেণ্ডবোৰ নাহে বাৰু এইবোৰ বাদ দে আজিকালি মোৰ গাটোও ভাল লাগি নাথাকে এবাৰ ডক্টৰৰ তাত যাব লাগিছিল দেচোন কালিক লাগি চাওঁ কি হয় দে নহ'লে এখন ফৰ্মখন দি আহিবি পঞ্চায়ত অফিচত নাই ৰ মা কিবা এখন এই কাগজ জমা জমা দিবা দিছি পাবজি খেলবি নেকি খেলা যদি খেলাম দে আহি যা Hello. Oi, marai. Ipali. Oi, ipalinya. Marai. Yang keluar dia. রাইজ আপোনালোকে দেখিছে লাইভ এক্সিডেণ্ট চকুৰ সন্মুখত হৈছে ৰাইজ আপোনালোকে জলদি শ্বেয়াৰ কৰি দিয়ক সকলোকে আপোনালোকে মোৰ চকুৰ সন্মুখত একদম লাইভ এক্সিডেণ্ট হৈছে আপোনালোকে তোমার কি কাণ্ড জ্ঞান নাই নেকি এটা সোয়ালে জানিব এইবিলাক ভিডিঅ' কিমান ভিউ পায় এইবিলাক এক্সিডেণ্টৰ ভিডিঅ'ত মিলিয়নক লাগি ভিউজ যায় আপোনালোকে কি জানিব তোমালোকে মিলিয়ন ভিউ কৰা নাই মানুহ এজনে এনেকৈ হৈ দিবা বাদ দিয়ক বন্ধু বেছিকৈ দুখ পালা নেকি
তই ভিডিঅ'টো মোক দিবিও শ্বেয়াৰ কৰি দিম দিম যা চবতে শ্বেয়াৰ কৰি দিবি দিবি তো? দিম যা বাবা মই বজাৰৰ পৰা আহোঁ গধূলি হ'লে লাইটকেইটা দিবি আৰু ভোক লাগিলে আৰু মেগী খাই ল'বি মই যাওঁ খুৰী ক'ত যায় বজাৰত পালো দেখাচোৱাচোন এইটো আজিকালি ল'ৰা ছোৱালীবোৰে এনিতে মোবাইলতে বিজি হৈ থাকে আমাৰ ল'ৰাটোৱে একেবাৰে মোবাইলতে বিজি হৈ থাকে আজিকালি ল'ৰা ছোৱালীবোৰক মোবাইলে নষ্ট কৰি দিছে মোবাইলে নষ্ট কৰা নাইও খুৰী মোবাইলৰ ভাল ব্যৱহাৰো আছে বেয়া ব্যৱহাৰো আছে আমিয়ে ভাড়াঘৰ বিচাৰি আছিলোঁ ইয়াৰ মোবাইলতে পাই গ'লোঁ আৰু লাইনৰ বিলো দিব পাৰি এইবোৰচোন আমাৰ সি একো বিলৰ কথা একো নাজানে একো মোক ঘৰত সহায়ো নকৰে চব ময়ে দিব লগা হয় আমাৰ ইয়াক যে কোনে বুজাব আৰু চিন্তা নকৰিব খুৰী লাহে লাহে চব ঠিক হৈ যাব সিও বুজি পাব এদিন আমি যাওঁ দিয়ক খুৰী এতিয়া ঠিক আছে যা ই বা কি কৰি আছে লাইটটো দিয়া নাই বাপৰে এইখিনিও কৰিব নোৱাৰে ইয়াত বহি আছে যে তথাপিতো লাইটটো দিব পৰা নাই মই মোবাইলত কিবা এটা কৰি আছিলোঁ গমেই পোৱা নাই আন্ধাৰ অকল মোবাইলে খাই দিছে কিহৰ গোন্ধ ওলাইছে তোৰ এইখিনি কামত জ্ঞান বোলা বস্তুটো নাই নেকি বজাৰৰ পৰা আহিছো লাইটটো দিয়া নাই গেছটো জ্বলা আছে মৰিলি হৈ দেখোন ফুটি মই যে কিবা কৈ আছো গুৰুত্ব দিছে নে নাই এনেতে মোবাইলটো টিপি থাকে যে কি হৈছে তোমাৰ ইমান ডাঙৰ কামটোতো হোৱা নাই লাইটটো এৰিয়া নাই আৰু গেছটো এজলে থৈ দিছোঁ মই তাতে ইমান আটাবাৰি থাকিব লাগে মোবাইলটো চাবা নিদে শান্তি কি মুখে মুখে কথা কৈছা বাবা ভাত খাতে খাহি মোৰো ভোক লাগছে খাই নাই কি হৈছে তোমাৰ মা কি পানী ৰবা উঠাচোন তুমি মই গাড়ী ঠিক কৰি আহো ৰবা মা তুমি টেনশ্যন নলবা মই গাড়ী বুক কৰি আছো আহি আছে হেল্ল' এই ধাৰাপুৰ নাহে কি ফাল্টু কথা ক'ব আহে আপুনি এতিয়া পেচেণ্ট এটা আছে ইমাৰ্জেঞ্চি আপুনি কি ফাল্টু কথা কয় কমপ্লেইন কৰি দিম আপোনালোকৰ পুৰা গাড়ীখন নালাগে ৰবা বেলেগ এখন গাড়ী ঠিক কৰিম এখনে নাহে বেলেগ এখন আহিব মোবাইলটো মানে চাৰ্জ নহয় যে এইখিনি টাইমত
আপোনাৰ ডক্টৰ যতীন বৰাই মাতিছে। যতীন বৰা ডক্টৰ হৈ গ'ল? অঁ, কেতিয়াৰ পৰা? চিনেমা বাদ দিলে নেকি? চিনেমাৰ যতীন বৰা নহয়, ডক্টৰ যতীন বৰা। ছাৰ মাৰ কি হৈছে ছাৰ? তোমাৰ মাক মই ইনজেকশ্যন দিছোঁ, এতিয়া তেওঁ অলপ আৰাম পাইছে, কিন্তু কিন্তু কি ছাৰ? কিছুমান টেষ্ট কৰিব লাগিব। ৰিজাল্টটো তুমি কালি ৰাতিপুৱাৰ ভিতৰত পাই যাবা। আৰু বৰ্তমান তোমাৰ মাক মানে আজি ৰাতিটো ইয়াতে ৰাখিব লাগিব। কিয় ছাৰ? মানে আমি অবজাৰ্ভেশ্যন কৰিব লাগিবতো। ছাৰ কিয় ভয় কৰিব লগা কথা নাইতো? নাই নাই, ভয় কৰিবলগীয়া কথা বৰ্তমান নাই। এতিয়া তুমি পুৱাহে গম পাবা ৰিজাল্টটো অহাৰ পিছত। দিয়া এতিয়া যোৱা তুমি। ছাৰ মাৰ ৰিপৰ্টটো ওলালনে? তোমাৰ মাৰ ৰিপৰ্টটো ওলাইছে। পিছে তুমি এটা কথা কোৱাচোন, তোমাৰ মাৰ মূৰ আগতে ঘূৰাইছিল নেকি? মাজে মাজে ঘূৰাই ছাৰ কেতিয়াবা। তোমাৰ মায়ে কৈছিলনে তোমাক? কৈছিল এবাৰ ডক্টৰৰ তাত নিব। যদি কৈছিল তুমি ডক্টৰৰ ওচৰত কিয় নিয়া নাছিলা? এনেই মাজে মাজে ঘূৰাই, কিন্তু মই ইমান চিৰিয়াছ বুলি ভবা নাছিলোঁ। তোমালোকে বেমাৰবিলাক চিৰিয়াছকৈ নোলোৱা বাবেতো পিছলৈ বহুত ডাঙৰ হৈ যায়। এতিয়া কি হ'ব ছাৰ? মানে এতিয়াতো তেওঁৰ কণ্ডিশ্যন বহুত ক্ৰিটিকেল হৈছে। তেওঁৰ হাৰ্টৰ অপাৰেশ্যন কৰিব লাগিব আৰু বহুত তেজৰ দৰকাৰ হ'ব, কাৰণ তেওঁৰ হিমগ্ল'বিনটো কমি আছে আৰু ইমিডিয়েট তেজৰ দৰকাৰো হ'ব। সেইকাৰণে এটা কাম কৰা, তুমি নিজৰ সম্পৰ্কীয় মানুহবোৰক কৈ চোৱা কাৰোবাৰ লগত তেজৰ গ্ৰুপ মিলে নেকি। মই দিব নোৱাৰিম নেকি ছাৰ? তোমাৰ কি গ্ৰুপ? মোৰ A পজিটিভ। নোৱাৰিবা, তোমাৰ মাৰ O পজিটিভ। ঠিক আছে ছাৰ, মই কিবা কৰি তেজৰ যোগাৰ কৰোঁ, আপুনিও চাওক ব্লাড বেংকৰ। ঠিক আছে, যোৱা। তেজৰ যোগাৰ কৰিলে? নাই ছাৰ এতিয়ালৈকে। নাই হয়, চোৱাচোন ৰাতিপুৱালৈ কি কৰিব পাৰে, চিন্তা নকৰিবা, ঠিক আছে? কি হ'ল, তেজৰ যোগাৰ হ'লে নাই? কি হ'ল, তেজ ভৰা নাই? নাই ছাৰ এতিয়ালৈ পোৱা নাই। মই ফেচবুক ইনষ্টাগ্ৰাম চবতে দিছোঁ, কিন্তু এতিয়ালৈ মানে ৰিপ্লাই দিয়া নাই। দুই এটাই ৰিপ্লাই দিছে, কিন্তু সিহঁতৰ মানে ইয়াত আহিব নোৱাৰে, দূৰ হয় বহুত, আৰু কিছুমানৰ ব্লাড গ্ৰুপো নিমিলে। কি কৰোঁ? তুমি সম্পৰ্কীয় কোনোবা সুধিছা নাই, মানে তোমাৰ ফেমিলি মেম্বাৰ কোনোবা? নাই ছাৰ এতিয়ালৈ সোধা নাই, মানে মই সেনেকুৱাকৈ অহা যোৱা নাই ঘৰৰ মানুহৰ লগত। সেইটোৱেতো তোমালোকৰ ভুল। তোমালোকে আজিকালি মোবাইলত ইমান ব্যস্ত হৈ যোৱা যে নিজৰ মানুহখিনিকে পাহৰি গৈছা। জানো ফেচবুক হোৱাটছএপৰ মানুহবিলাকে তোমালোকক বিপদৰ সময়ত সহায় কৰিব, কিন্তু সেই ভুলটো এয়া নহয় যে তোমালোকে কেৱল সেই তেওঁলোকৰ ওপৰতে ডিপেণ্ড কৰি থকা। নিজৰ মানুহখিনিৰ লগতো মিলিব লাগে। আৰু আজিকালি ল'ৰা ছোৱালীবিলাকেতো তোমালোকক খেলিবই নাযায়, খেলপথাৰত দেখাই নাপাব তেওঁলোকক। সকলো অনলাইন গেম, মোবাইল গেম তাতেই বিজি হৈ থাকে। আৰু তুমি ছ'চিয়েল মিডিয়াত ইমান এডিক্ট হৈ গৈছা যে তুমি নিজৰ মানুহখিনিৰ পৰা দূৰত আহিবলৈ ধৰিছা লাহে লাহে। ছ'চিয়েল মিডিয়াৰ ভাল বেয়া দুটা গুণেই পাবা তুমি, কিন্তু তুমি ভাল গুণটোহে বাছি ল'ব লাগিব। আৰু ইমান ছ'চিয়েল মিডিয়াত সোমাই নাযাবা। জীৱনত আগবাঢ়িবলৈ শিকা, নতুন নতুন কথা শিকা। ইমানখিনি কোৱা তুমি মোক বেয়া নাপাবা, ঠিক আছে? নাই ছাৰ বেয়া পোৱা, আপুনি ঠিক কথাই কৈছে ছাৰ। মই বহুত ছ'চিয়েল মিডিয়াত বহুত সোমাই গৈছিলোঁ, কিন্তু ছাৰ মই তেজৰ যোগাৰ কৰিব নোৱাৰিলোঁ। সেইটো তুমি চিন্তা কৰিব নালাগে, তেজৰ যোগাৰ হৈ গৈছে। ক'ত ছাৰ? আহা তুমি মোৰ লগত।
এওঁৱে তোমাৰ মাক টেষ্ট দিছে। তুমি এওঁৱেই সিদিনা যে তুমি এওঁৰ ভিডিঅ'টো ভাইৰেল কৰিছিলা, আজি যদি তোমাৰ মাক এওঁৱে টেষ্ট দিছে। সেইদিনা তুমি যোৱাৰ পিছত এওঁ আহিছিল। ছাৰ এইমাত্ৰ যে ওলাই গ'ল ল'ৰাজন মোক মানে মোৰ যে এক্সিডেণ্ট হৈছিল সেইদিনা, তো সিয়েতো মানে মোৰ ভিডিঅ' মানে হেৰি কৰিছে, আপোনাৰ ফেচবুকত দিছে। তো আপুনি তাক কিয় যাব দিলে? আমি পুলিচক দিব পাৰিলোঁ হয়। মানে এতিয়া মানে একো কৰিব নালাগে, মানে সি বহুত এটা ডাঙৰ বিপদত পৰিছে, সেইকাৰণে মই তাক যাব দিলোঁ। এতিয়া বুজি পালা তুমি? এতিয়া কোনো মানে মানুহ পোৱা নাই নেকি টেষ্ট দিবলৈ? নাই, বৰ্তমান মানে আমি মানুহ বিচাৰি পোৱাই নাই। কি গ্ৰুপনো টেষ্ট? অ' বুজিলে ছাৰ অ' পজিটিভ, মোৰো হয় অ' পজিটিভ। ছাৰ মই দিব পাৰিমনে? ভালে হ'লচোন, মানে আমি বহুত মানুহ বিচাৰিছোঁ, পোৱা নাই। এতিয়া তুমি মাক পাই গ'লে ভালে হ'ল। এটা কাম কৰা, তোমাক এখন ফৰ্ম দিওঁ, তুমি সেইখন ফিল আপ কৰি ৰেজিষ্ট্ৰেশ্যনত দি দিবা, ঠিক আছে? থেংক ইউ কৰাৰ কাৰণে তোমাক মই একবাৰ চৰি বুলি কৈছোঁ। তুমি আজি মোক ইমান ডাঙৰ সহায় কৰিলা, আৰু তোমাক মই দিনা এক্সিডেণ্ট হওঁতে তোমাৰ ভিডিঅ' বনাই চবতে ভাইৰেল কৰি দিছিলোঁ। চৰি। ক'ত গৈছিলি তই এই পুৱাই পুৱাই? সদায় ৰাতি 10টা বজালৈকে নুঠা? মা, আজি মই বজাৰ কৰিব গৈছিলোঁ।